নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক সকলো ভালে আছা আৰু খুব ভালদৰে পঢ়া শুনা কৰি আছা মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ এটা কবিতা দ্য ৰোড নট টেকেন কবি ৰবাৰ্ট ফ্ৰষ্ট তোমালোকে হয়তো জানা যে ৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকান কবি আছিল আৰু তেওঁ বহুতো ধুনীয়া ধুনীয়া কবিতা লিখিছে তোমালোকে এইখিনি ইণ্টাৰনেটত পাবা পঢ়ি চাবা তেওঁৰ কবিতা গতিকে মই আজি কবিতাটো আলোচনা কৰাৰ আগতে কবিতাটো এবাৰ আবৃত্তি কৰিম আহাচোন আমি কবিতাটোৰ ফালে আগবাঢ়ো The Road Not Taken by Robert Frost. Two roads diverged in a yellow wood, and sorry I couldn't travel both. And be one traveler, long I stood and looked down one as far as I could, to where it bent in the undergrowth. Then took the other as just as fair, and having perhaps the better claim, because it was grassy and wanted wear. Though as for that the passing there had warned them really about the same. And both that morning equally lay in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. I shall be telling this with a sigh, somewhere raises and ages hands. Two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. গতিকে এইটো আছিল কবিতাটো এতিয়া আমি ষ্টেঞ্জা ৱাইজ বুজিবলৈ চেষ্টা কৰিম প্ৰথম ষ্টেঞ্জাটোত কৈছে টু ৰোডছ ডাইভাৰ্জড ইন এ য়েলো উড এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ কবিতাটোৰ বক্তাজন যিডোখৰ ঠাইত ৰৈ আছে তেওঁৰ সন্মুখেৰে দুটা ৰাস্তা গৈছে দুইটা ৰাস্তা গৈছে এখন হালধীয়া হাবিৰ ফাললৈ হাবিখনক হালধীয়া বুলি এই কাৰণে কৈছে প্ৰবেবলি সেইখিনি আছিল অটম সিজন যি সময়ত গছৰ পাতবোৰ পকে সেয়ে হালধীয়া হৈ আছে হাবিখন and be one traveler long I stood and looked down one as far as I could আৰু কি কৈছে যে তেওঁ সৰি ফিল কৰিছে কিয়নো তেওঁৰ সন্মুখত দুটা ইমান ধুনীয়া ৰাস্তা আছে আৰু তেওঁ কেৱল কিন্তু এজন মানুহ এজন ট্ৰেভেলাৰ গতিকে তেওঁ দুইটা ৰাস্তাৰে যোৱাটো সম্ভৱ নহয় সেইকাৰণে তেওঁ প্ৰথম এটা ৰাস্তাৰে চাই পঠিয়ালে আৰু সেই ৰাস্তাটো হাবিৰ মাজত গৈ তেওঁ চকুৰে অলপ দূৰলৈকে দেখাৰ পাছত নমনা হৈ গৈছে তাৰপৰা সেকেন্ড ষ্টেঞ্জাটোত কৈছে দেন টুক দি আদাৰ এজ জাষ্ট এজ ফেয়াৰ তেওঁ কিন্তু দ্বিতীয় ৰাস্তাটো ল'লে তেওঁ থিৰাং কৰিলে যে দ্বিতীয় ৰাস্তাটোৰে তেওঁ যাব কাৰণ সেই ৰাস্তাটো প্ৰথমটোৰ নিচিনা সমানেই ধুনীয়া বুলি ক'ব পাৰি এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম হয়তো দ্বিতীয় ৰাস্তাটোত কিছুমান বেছি ভাল কিবা তেওঁ দেখিছিলে প্ৰথমটোতকৈ সেইকাৰণে তেওঁ বোধ কৰোঁ সেইটো ল'বলৈ মন গ'ল বুলি কৈছে বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ সেই ৰাস্তাটো গ্ৰাছী ঘাঁহনিৰে ভৰি আছিল আৰু সেই ৰাস্তাটোৰেহে তেওঁ যাব বিচাৰিছিলে প্ৰথম ৰাস্তাটোৰ কি হৈ আছিল প্ৰথম ৰাস্তাটোৰ তুলনাত দ্বিতীয় ৰাস্তাটোত বেছি ঘাঁহেৰে ভৰি আছিল সেইকাৰণে তেওঁ সেই ৰাস্তাটোৰে যাব বিচাৰিছিল though as for that the passing there had warned them really about the same কিন্তু দুইটা ৰাস্তা চাই তেওঁ গম পাইছে যে দুইটা ৰাস্তাৰে মানুহৰ আহযা প্ৰায় সমানেই আছে সেইকাৰণে লাষ্ট লাইনটোত কৈছে সেকেন্ড ষ্টেঞ্জাৰ had warned them really about the same থাৰ্ড ষ্টেঞ্জাৰটো চাবা তোমালোকে and both that morning equally lay আমি ইয়াৰ পৰা গম পাইছোঁ যে সেইখিনি সময় আছিল ৰাতিপুৱাৰ সময় in leaves no step had trodden black দুইটা ৰাস্তাতে গছৰ পাত পৰি আছিল আৰু গছৰ পাতবিলাক ক'লা হৈ যোৱা নাছিল তাৰমানে সেই গছৰ পাতৰ ওপৰত কোনো মানুহৰ ভৰিৰ খোজ পৰা নাছিল তোমালোকে হয়তো মন কৰিছা যিবিলাক গছৰ পাত ৰাস্তাৰ কাষত পৰি থাকে তাৰ কিছুমান পাত ক'লা হৈ থাকে কাগজৰ নিচিনা হৈ থাকে খৰখৰীয়া হৈ থাকে কিয়নো তাৰ ওপৰেৰে মানুহৰে হওক জীৱ জন্তুৰে হওক বা গাড়ী মটৰৰ চকাই হওক তাৰ ওপৰেৰে যায় সেইকাৰণে তেনেকুৱা হয় কিন্তু সেই ৰাস্তাটোত যিবোৰ গছৰ পাত পৰি আছিল সেইবোৰ খুব সজীৱ হৈ আছিল খুব ফ্ৰেছ হৈ আছিল Oh, I kept the first for another day আমি ইতিমধ্যে পাইছোঁ তেওঁ দ্বিতীয় ৰাস্তাটো ল'লে আৰু তেওঁ প্ৰথমটো বেলেগ সময়ৰ বাবে থৈ দিলে যে কেতিয়াবা আহিম আৰু পাৰিলে এই ৰাস্তাটোৰে আকৌ এদিন যাম মই I doubted if I should ever come back কিন্তু মনত অলপ তেওঁৰ সন্দেহো আহিছে যে তেওঁ জানো কেতিয়াবা আকৌ সময় পাব আহি এই প্ৰথম ৰাস্তাটোৰে যাবৰ বাবে I shall be telling this with a sigh মানে হুমুনিয়া কৰা মই হয়তো বহু দিনৰ পিছত এটা হুমুনিয়া কাঢ়ি
মই এই কথাটো ক'ম বা এই ঘটনাটো মই বৰ্ণনা কৰিম। Two roads diverged in a wood. মোৰ সন্মুখত দুটা ৰাস্তা আছিল। দুয়োটা ৰাস্তা একেখন হাবিলৈকে গৈছিল আৰু মই দ্বিতীয়টো ল'লো। I took the one less traveled by. মই সেইটো ৰাস্তা ল'লো যিটোৰে মানুহৰ আহযাহ প্ৰথমটোতকৈ কম আছিল। And that has made all the difference. আৰু সেইটোৱেই মোৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন বা ডিফাৰেঞ্চ লৈ আনিলে। এই কবিতাটোৰ পৰা আমি যিটো আচলতে লেসন ল'বলগীয়া আছে এইটো হৈছে কি আমাৰ জীৱনত প্ৰতি মুহূৰ্ততে আমাৰ ওচৰত কিছুমান অপৰচুনিটি আহে, কিছুমান সুযোগ আহে বা আমি বহুতো সিদ্ধান্ত ল'বলগীয়া হয় যেটোক আমি ডিসিশন মেকিং বুলি কওঁ। গতিকে আমাৰ সঠিক সিদ্ধান্ত ওপৰতহে নিৰ্ভৰ কৰিব আমি কিবা এটা কামৰ ফলাফল কি ধৰণে লাভ কৰোঁ। গতিকে জীৱনত প্ৰত্যেকটো কামত যেতিয়া আমি সিদ্ধান্ত লওঁ খুব ভাবি চিন্তি ল'ব লাগে, কিয়নো বহুতো এনেকুৱা সিদ্ধান্ত আমি ল'বলগীয়া হয় যিবিলাক সিদ্ধান্ত এবাৰ লোৱাৰ পাছত আমি কেতিয়াও তাক সলনি কৰিব নোৱাৰোঁ আৰু সেই সিদ্ধান্তবিলাকে আমাৰ গোটেই জীৱনৰ পথেই সলনি কৰি দিয়ে, গতিয়েই সলনি কৰি দিয়ে। সেইকাৰণে আমি এই কথাটোই বুজিব লাগে কবিতাটোৰ পৰা যে ডিসিশন মেকিং ইজ ভেৰি ইম্পৰ্টেণ্ট ইন অল অফ আৱাৰ লাইফছ এণ্ড ইফ উই মেক right decision at the right time, then we will be successful. আমি সফল হ'বলৈ হ'লে, আমি সুখী হ'বলৈ হ'লে আমি সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবই লাগিব। গতিকে এয়াই আছিল আজি মোৰ কবিতাটোৰ তোমালোকক ক'বলগীয়া। যদি কিবা অসুবিধা আছে আৰু যদি কবিতাটোৰ বিষয়ে কিবা বুজিবলগীয়া আছে বুলি ভাবা বা মই কোৱা কথাখিনিত যদি বুজি পোৱা নাই কিবা মোক কমেণ্ট কৰিবা। যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবলৈ নাপাহৰিবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। কিপ লাৰ্নিং, কিপ চাইনিং।